আৰু জ্যেষ্ঠ সাংবাদিক অনিবান গগৈয়ে তোমালোকক জীৱন আৰু শিপা তথা মানুহ কেনেকৈ জীয়াই থাকিব লাগে এইটো ক'লে। মই খুব কমকৈ কম, কিন্তু কথাবিলাক শুনিব লাগিব। প্ৰথম কথা হৈছে আমি সকলোৱে গণতান্ত্ৰিক দেশৰ নাগৰিক। আমাৰ সকলোৱে মৌলিক অধিকাৰ আছে কথা কোৱাৰ, লিখাৰ, কিন্তু সেই কথা কোৱাৰ সীমাবদ্ধ আৰু দায়বদ্ধ থাকিব লাগিব। আৰু সীমাবদ্ধ আৰু দায়বদ্ধতা হৈছে এই সংবাদ মাধ্যমৰ লগত জড়িত থকা এটা বস্তু। তোমালোকে গম পাইছাই সাংবাদিকতা কৰা এই পেচাটো একেবাৰে জটিল কাৰ্য, কিন্তু সকলোকে সাধনা আৰু চৰ্চা লাগিব। যেনেদৰে আমি পাঠ্যপুথি শিক্ষাত যথেষ্ট কষ্টৰ বিনিময়ত আমি শিক্ষা গ্ৰহণ কৰিব পাৰোঁ, ঠিক তেনেকৈ সাংবাদিকতা জীৱনটো বা সাংবাদিকতা সময়খিনিও কষ্টৰ স্বাৰ্থৰ বিনিময়তে হয়। কথা হ'ল কি, আমাৰ 4টা স্তম্ভ আছে গণতান্ত্ৰিক দেশৰ। প্ৰথম কাৰ্যপালিকা, দ্বিতীয় ন্যায়পালিকা, তৃতীয় বিধানমণ্ডল আৰু চতুৰ্থ হ'ল কোৱা হয় সংবাদ মাধ্যম। সংবাদ মাধ্যমক আমাক কিয় লাগে, ই কি প্ৰয়োজনীয়তা কিয়, আজি কিন্তু সেই কথাটোৱে আমি ক'বলৈ ওলাইছোঁ। আমি কথা ক'লোঁ গালোঁ, সেইটো আমাৰ শেষ নহয়। ইয়াৰ পৰা আমি এই অঞ্চলটোৰ ঘটনা প্ৰবাহ বা চিন্তা প্ৰবাহ কেনেকৈ সমাজত সুস্থ সবল এটা সমাজ গঠন কৰাত আমি অৰিহণা যোগোৱাৰ এটা মাধ্যমে হ'ল সংবাদ মাধ্যম। গতিকে তোমালোকে মনত ৰাখি থোৱা, আমাক চতুৰ্থ মাধ্যম বুলি কোৱা হয়। কিয় কোৱা হয়? এই কাৰণে কোৱা হয়, সকলোৱে গ'ল ইয়াৰ পৰা, তোমালোকেও যাবা, কিন্তু ইয়াৰ কথাবিলাক আমি এতিয়া বুটলিব লাগিব। কোনে কি কৰিলে, কি ক'লে, ইয়াৰ আচলতে উদ্দেশ্য কি, ব্যাখ্যা কি, সেই যিটো আমি মাধ্যমেৰে ইয়াৰ পৰা বাতৰি বুটলি কাৰ্যালয়লৈ প্ৰেৰণ কৰোঁ, কাৰ্যালয়ৰ কাইলৈ ছপা কৰি দিয়ে বা সংবাদ বৈদ্যুতিক মাধ্যমত প্ৰকাশ হয়, এয়া হৈছে সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তা। আৰু সেই প্ৰয়োজনীয়তা গণতান্ত্ৰিক দেশৰ আটাইতকৈ প্ৰয়োজনীয়তা আছে, সেয়ে আমাক চতুৰ্থ স্থান দিয়া হয়। যি কি নহওক, চমু কথাৰে হ'ল এজন সাংবাদিকৰ ভূমিকা এনেধৰণে হ'ব পাৰে, 3টা W লাগে, হু, হুইচ আৰু হুৱেন, কোন, ক'ত, কেতিয়া। এই 3টা কথা যদি মনত ৰাখিব পাৰা, সেইগৰাকী বা সেইজনে হ'ল সাংবাদিকতা। বৰ বেছি কথা মই নকওঁ, এই কথাবিলাক মনত ৰাখিবা। আৰু সদায় কথা এটা মই কওঁ, তোমালোকে কোনোবা লগৰে হওক বা য'তে হওক, সদায় কথা এটা কোৱাৰ আগত সীমাবদ্ধ আৰু দায়বদ্ধতা কথাটো চিন্তা কৰিবা। আজি মোবাইলৰ সময়, যান্ত্ৰিকতাৰ যুগ, বিশ্বায়নৰ সময়। আমি মন গ'লেই ফেচবুক, হোৱাটছআপ বা এনেধৰণৰ মাধ্যম আমি সংগ্ৰহ কৰোঁ বা চাওঁ, কিন্তু সেই যিবিলাক মাধ্যম, সিও মাধ্যম, কিন্তু সেই মাধ্যমবিলাকত দায়বদ্ধ বা সীমাবদ্ধ নাই বা উৰ্ধ্বতন কৰ্তৃপক্ষ বুলি এটা জেগা নাই। সেয়েহে য'ত সীমাবদ্ধ, দায়বদ্ধ, উৰ্ধ্বতন কৰ্তৃপক্ষ বুলি মাধ্যম আছে, সেই মাধ্যম হৈছে সংবাদ মাধ্যমৰ অন্যতম সংবাদ মাধ্যম। আমি এতিয়া বাতৰি এটা ইয়াত যদি সংগ্ৰহ কৰোঁ, ইয়াৰ পৰা আমি যদি প্ৰেৰণ কৰোঁ, তাত আমি এনেই লিখিলে নহ'ব, তাত গোটেইখিনি কথা থাকিব লাগিব। মই যে ক'লোঁ কোন, ক'ত, কেতিয়া, সেই শব্দবিলাক থাকিব লাগিব। তাৰোপৰি নিজৰ লালিত্য, নিজৰ জ্ঞান, বিচাৰ বুদ্ধি, প্ৰখৰ শক্তি এইবিলাক থাকিবই লাগিব। গতিকে পাঠ্যপুথি শিক্ষাক গুৰুত্ব দি নিজৰ এক্সট্ৰা যিটো মন, সেই মনটো ল'বলৈ যিটো আচলতে যাৰ হেঁপাহ, এইটোক আমি ক'বলৈ যোৱা নাই যে তুমি সাংবাদিকতা কৰিয়েই জীৱনটো পাৰ কৰা। এইটো ক'ব লাগিব, অতীতত সংবাদ মাধ্যমটো এটা সেৱা আছিল। আচলতে আমি সেৱা বুলি কোৱা হয়, যিটো সমাজ সেৱাই হওক বা সংবাদ সেৱাই হওক বা যিকোনো এটা সেৱা আছিল। কিন্তু সেৱাৰ পৰা যিহেতু ইয়াক গণতন্ত্ৰৰ এটা মাধ্যম হিচাপে ধৰা হ'ল, তাৰ পাছৰে পৰা দেখা গ'ল এজন সাংবাদিকে যিহেতু যথেষ্ট কষ্টৰ বিনিময়ত, যি আচলতে ইয়াৰ কষ্টৰ বিনিময়ত এটা
পুৰস্কাৰ বা টোপোলা দিয়া হয়, সেই টোপোলাই বৰ্তমানলৈ পৰিণত হৈছে এটা সাংবাদিকতাৰ, যিটো আচলতে আমি কোৱা হয় পইচা পাতি। সেই তেনেদৰে আমি আচলতে সাংবাদিক জীৱনতা যদি বুটলিবলৈ হয়, প্ৰথমতে কিন্তু বাহিৰৰ জ্ঞানটো বেছিকৈ প্ৰয়োজন হয়। আমাৰ ইতিমধ্যে তোমালোকক ক'লে, প্ৰথমে তোমালোকৰ প্ৰাৰম্ভিক জ্ঞানটো দিলে, তাৰপাছত জীৱনৰ কথা ক'লে বা বাহিৰৰ জ্ঞানৰ কথা ক'লে। এই সকলো কথাখিনি যদি আমি জুখিয়াই মেলি যদি কাম কৰিব পাৰোঁ, সেয়ে সাংবাদিকতা জীৱনৰ মূল চাবিকাঠি। গতিকে আমি সময়টো, এই সময়বিলাক আমি সদায় নষ্ট নকৰোঁ আৰু কৰিব নালাগে। আজিকালি কথা ক'বলৈ বা কথা শুনিবলৈ মানুহ আমনি পোৱা হ'ল। মই যদি তোমালোকক বহুত ভাল কথা কওঁ, তোমালোকৰ যদি আমনি লাগে, সেই কথাবিলাক কিন্তু তোমালোকৰ কেতিয়াও উচিত নহয়। গতিকে আমি আজিৰ সময়টো হ'ল আমি সময়ক খোজ মিলাই সময়টো আমি উপযুক্ত সময় দি নিজৰ যি আচলতে বাট, যিটো আমি উন্নতি বিকাশৰ বাট, সেই বাটটো ল'ব লাগিব। গতিকে তোমালোকৰ প্ৰথম কথা হ'ল তোমালোকৰ শিক্ষা, পাঠ্যপুথি শিক্ষা। তাৰ পাছত যেনেকৈ আমি মেট্ৰিক দিলোঁ, মেট্ৰিকত ভাল ৰিজাল্ট কৰিলোঁ, হাই ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিলোঁ, তাৰপাছত আমাৰ বিভাগ বা আমি ষ্ট্ৰীম বাছি ল'লোঁ, তাৰপাছত নিজৰ মতে নিজে গ'লোঁ। সকলোৱে সকলোৰ কাৰণে সকলোৱে ডাঙৰ। মই যদি খেতিয়ক, মই ডাঙৰ, মোৰ খেতিৰ কাৰণে ডাঙৰ। মই যদি চাকৰি কৰোঁ, সেইকাৰণে মোৰ ডাঙৰ। মই আজি সাংবাদিক কৰি আছোঁ, মোৰ কাৰণে মই ডাঙৰ। কিন্তু এই বুলি আমি খেতিয়ক ডাঙৰ, অফিচাৰ ডাঙৰ, সেইটো ডাঙৰ ক'তো নাই। ডাঙৰ সকলোৱে ডাঙৰ। গতিকে মই ভাবোঁ এই সকলো কথাখিনি তোমালোকৰ, যিহেতু আজিকালি সকলোৱে বিচাৰ বুদ্ধিৰ কথা আছে, বিচাৰ বুদ্ধি কৰি লোৱা। আমি যিখিনি কথা ক'লোঁ সেইখিনি জুখিয়াই মেলি এবাৰ চাই তোমালোকৰ জীৱনটো সুখেৰে অতিবাহিত কৰা আৰু সমৃদ্ধশালী কৰা। মই এইখিনিয়ে কওঁ যে সুস্থ সমাজ সবল গঠন কৰিবলৈ হ'লে মানসিকতা লাগিব, ভাল মানসিকতা। এই ভাল মানসিকতা তোমালোকে নিজে বিচাৰি লোৱা, তাৰপাছত জীৱনটো অতিবাহিত কৰা। ইয়াকে গৈ মোৰ বক্তব্য আৰু